আবেলি মৰম দিলেহি তুলি কোনে আজি আবেলি মৰম দিলেহি তুলি টেনেনেং এই বেলুনে ৰঙা বেলুনে কেকেটা এই ক'ৰ পৰা আহিলে জাষ্ট কণী ফুটি ওলাই আহিছো বোলে আগলতি কলপাত হালে কি জালে দিনতে আপুনি এসোপা ক'ত নোখালে বোলে তুলসী তলে মৃগ পহু চৰে বোলে ঘলি নথকা ঘৰত দিনতে চলে দিছে কেকেটা কিন্তু আপুনি কিয় খালে ফিলিংছ মানুহৰ জীৱনটো কেদি হয় নে দুদিনীয়া জীৱন সেইকাৰণে মই তোক কৈছো যেদিন আছ ফূৰ্তিত থাকিব ভতিজা 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 কোন ভতিজা তই মোৰ ভতিজা মই আপোনাৰ কেনেকে ভতিজা তোক খোৱা ঘৰ ক'ত বাদলগাঁও ডিষ্ট্ৰিক্ট কি নগাঁও জেগা ঘৰ ক'ত পাথৰিত সেইটো মিলাইছে এই বস্তু কিবা মজা দিয় কিন্তু আপুনি খালে কিয় ফিলিংছ কিহৰ ফিলিংছ মানে ফিলিংছটো লাহে 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 মই নিজে উঠিলো দেখিছ উঠক ফিলিংছটো বাঢ়ি গ'ল সেইকাৰণে খাই দিলো আৰু হৰি বোলে শুনিও কয় সৰ্বজনৰ মুহুৰৰ বচন বোলে এটা সাপ দুটা মানুহ জেগাতে খটা বা কি বুজিছে সেইটো হবলা এনেকে বজায় বেলটো বজাবলৈ দিছে তুমি যে ঘৰ আহি পালাহি কিয় 1 জানুৱাৰী বুলি মই গুচি আহিলো চা আজি 1 জানুৱাৰী মই যিটো সপোন দেখিছো সেইটো 1 জানুৱাৰীতে দেখিছো সপোন হয় চা কালি ৰাতি যে মই শুই গলো শুওঁতেতো টোপনি গুচি গ'ল চা হয় নেকি হয় চা তাৰপিছত মই এনেকুৱা এটা সপোন দেখিছো সপোনত আপোনাৰ বহুত বেয়া হৈ গ'ল চা কি ৰাতিপুৱাই যে উঠিছো মুখখন দিছে আপোনাৰ ওচৰত পাই গৈছো আপোনাৰ বেয়া দিনত যেন মোহনেহে বচাব কৈছা বাকীখিনি বহি বহি পাতো ঠিক আছে ব'লা আচ্ছা অ' মাই কি হ'ল ঐ উঠা আকৌ ইয়াত বহা নালাগে তলতে ঠিক আছে চা মই কৈছো না ওপৰত বহা আপুনি কৈছে কাৰণেহে বহিছো কোৱা এতিয়া কৈছা কালি ৰাতিটো মই সপোন এটা দেখিছো অলপ সোনকালে কোৱা মোৰ দেৰি হৈছে দেই আচ্ছা পুৱা চা ৰাতি কমচে কম 2:15 হৈছে 2:15 হৈছে ইপিনে ঘড়ীত খিচিক খিচিক শব্দ ঘড়ী খিচিক খিচিক শব্দ ইপিনে মই টোপনি গৈছো ইপিনে ঘড়ীত খিচিক খিচিক শব্দ ৰ'বাচোন তুমি ঘড়ী চাই টোপনি যোৱা ঘড়ীটোৱে মোৰ সপোনলৈ আহিছে সপোনত তাৰপিছতো পুৱা চা থুপু থাপা ধূপ তাপ এইবিলাক কি ফুটিছে পুৱা বম ফুটিছে কিয় 1 জানুৱাৰী হৈ গৈছে 2:15 হয় চা তাৰপিছত মোৰ পুৱা ফুটি লাগিছে নতুন বছৰ বুলি মই আপোনাৰ 100 টকা খুজিছো তাৰপিছত আপুনিতো নিদিছে কিয় আপোনাৰ হাতত বোলে পইচা লৈছে মই বোলো কি আছো এচাইচা মানুহে আপোনাৰ হাতত 100 টকা এটা আছে তাৰপিছত মোহন কি হৈছে তাৰপৰাহে সপোনটো আৰম্ভ হৈছে এইটো কি সপোন দেখাইছে চা কিহৰ কাৰণে দেখুৱাইছে আজি এইটো সপোন নতুন বছৰত কিহৰ কাৰণে দেখুৱাইছে মোহন মোৰ দেৰি হৈছে না বাবা সোনকালে কোৱা কুকুৰখন অকণ কোমলাই লৈছে চা বাৰু হ'ব কোৱা কোৱা পইচা তাৰপিছত মই পইচাটোৰ কথা কৈছো মই খুজিছো আপুনি নিদিছে মই খুজিছো আপুনি নিদিছে আকৌ মই খুজিছো আপুনি নিদিছে তাৰপিছতো চাৰিফালৰ পৰা 4টা ভগৱান নামি আহিছে মাই গড ডগছ বা আহি আপুনি কি দম দিছে চা কি দম দিছে চাৰিচা মোহনৰ ৰাতিপুৱাৰ ভিতৰত 100 টকা দিয় যদি দে নহলে যেন ঘৰতে গৈ ভস্ম কৰি থৈ আহিম এই যে ভয়টো খাইছো খালি পেটে শোপা উঠি আপোনাৰ ওচৰত পাই গৈছো বচাবলৈ চা এতিয়া যদি তেওঁলোক আহিছে আপুনি মোক 100 টকা এটা দি চাওক তাৰপিছত যেন ভগৱানৰ লগত মইহে যুঁজিম পাৰিবা আপুনি দি চাওক 20 টকাহে দিলে চা 100 টকা কৈছা 200 টকা দিছো 200 দিছে এতিয়া ভগৱান আহিলে যে প্ৰথম আপোনাক মাৰিছে তাৰপিছতহে মোক বিচাৰি পাইছে কি নহয় মানে প্ৰথম মোক মাৰিব লাগিছে তাৰপিছতহে আপোনাক বিচাৰি পাইছে বলক ব'লা হ'ব ভগৱান নাচা চা আহি যাওক আহি যাওক আহি যাওক লাহে লাহে চা কিয় শিল লৈছে ভগৱান যদি বন্দুক লৈ আহে মোৰ হাততো হাতীয়াৰ লাগিব চা বাইক লওক চা ইচ্ছা দিয়ক তুমি বহা আকৌ বহিলা বলক চা বলক মই আছো কি চাই চা গেটৰ সন্মুখত দেখিছা নাই গাড়ী কিমান লাইন লাগি যায়
নতুন বিজনেছ এটাহে আৰম্ভ কৰিম বুলি ভাবিছো ছাৰ কিহৰ বিজনেছ? ইয়াত যোনে যোনে গাড়ী উঠাইছে চবৰ পৰা মই 10 টকাকে উঠাইছো 5 টকা আপোনাৰ 5 টকা মোৰ আৰু গাড়ী থোৱা পইচাটো এক্সট্ৰা এইখন দেখিছ? দেখিছো ছাৰ কি বুলি কয়? এনেতো আচাৰি ছাৰ ধুনীয়া হাত গালত পৰিলে চ বুলি কয় আপুনি বা কোনটো কৈছে পিছৰটো আমাৰ আহক ছাৰ ও ছাৰ ছাৰ ও ছাৰ ও ছাৰ ছাৰ এই মোৰ মানে কথা এটা আছিলে ও ছাৰ কি হ'ল ক কিয় এনেকে জগাই দিছ মোক কি হৈছে ক তোৰ ও ছাৰ মোৰ কথা এটা আছিলে ছাৰ গোটেইটো টোপনি কৰি দেখুৱাই একে পুৱা বেঙেনাটো হৈ আছে অ কোন আপুনি একে এনেকুৱা হৈ আছে আজি ইমান পানী খাইছে ঘৰত মণিপুৰে ভাত চাত নিদিলে নে কি চাহ ভাতটো এৰি দিলো মই এতিয়া কি খাই আছে ফ্ৰুটছ ফুচ সেইটো কি আছে ফল মূল আচ্ছা এনে অনুমানো এদিনত কিমান মাৰ খাই চাহ পুৱা আজি মই ওলাই আহোঁতে 10-12টা কল আচ্ছা 16-17টা কঁঠাল আপেল খাই আহিছো মাই তক যিমান পৰা পইচা পাতি কৈ ৰাখিছে ঘৰত য'ত ত'ত পৰি আছে মোৰ মানে সিফালে যোৱা কথা আছে এনে এপাক সোমাই আহিম নেকি চাহ কিয় বস্তুবিলাকে চিজিলো কৰি আহিম আৰু পকিছে নপৰিছে মই মুখে অলপ চাহ আহিম কি দুখত সুখত নহয় চাহ দুখত আপোনাৰ বাহিৰে জীৱনত মোৰ কল কমলা কোন আছে অ' চাহ বাচ্চাটা ক'বলৈ যাক আহো মই কৈছো আপুনিও যাওক ময়ো যাওক হে তই কলৈ যাওঁ আপুনি ক'লে যাওক ন মই এফালে যাওঁ ময়ো অকণমান আহো কলৈ যাওঁ তাকে কচোন আপুনি ক'লে যে তাকে কওকচোন মোৰ মানুহজনক লগ কৰি আহো মই মণিবক লগ কৰি আহিম কোনো নাই কোনো নাছে নাই। মানে অকল মণিবহে আছে কোনো নাই মানে কি কোনোৱে নাই কোনোৱে নাছে আৰু নাই চাবি মাৰি থৈ আহিছে মানুহ এটা ঘৰত আকৌ চাবি নামাৰিম মই কৈছো বহুত ভাল কাম কৰিছে চাহ চাবিটো দিয়ক চাবিটো টকা মই কিয় দিম ভিতৰলৈ যাম তাৰ চকুটো এনেকে ফুৱাম আৰু গুচি আহিম চাবিটো দিয়ক মানুহ নথকা ঘৰত তোক মই চাবি কিয় দিম বা মই কি মানুহ নাছো মই ভিতৰলৈ গ'লে মানুহৰ পৰা কি গৰু হৈ গৈছো মই কৈছো চাবি দিয়ক চাবি দিয়ক আজিহে আকৌ ঘৰত কোনো নাথাকিব ঐ বাগনা মাষ্টৰ কোন তই একচুৱেলি মই বেঙেনা মাষ্টৰ নে বেঙেনা বেপাৰীও কোমল মাষ্টৰ চবৰে পৰা তই বাংনা খা মাষ্টৰ আচ্ছা তই ইমানকে কি ভাবি আছা মই জীৱনটোৰ কথা চিন্তা কৰি আছো জীৱনটোৰ কথা কি চিন্তা কৰিছ কি কৈছো কি নকৈছো একোতো বেদলাম নহৈছো পুৰণা বছৰ গুচি গৈছে নতুন বছৰ আহি গৈছে মইতো একে জেগাতে কি কৈছো দোকানততো লাল বাতি জ্বলিল এইবিলাক চিন্তা কৰিছা ভালেতো হৈছে দোকানখনতো একেবাৰে আন্ধাৰ হৈ নগৈছে লাল হলেও বাতি এটা জ্বলি আছে অকমান পোহৰ হৈ আছে বা তই জীৱনৰ কথা বহুত ভাবিছ মোহন সঁচা? সঁচা মই আৰু চিন্তা কৰিব পাৰিছো কিন্তু মোৰ জীৱন বুলি ক'বলৈ ভগৱানে এটাই দিলেও হয় দে তোকহে জীৱন এটা দিলেও বাকী মানুহবিলাকক 5-6টা দিলে জীৱন জীৱন মোক কিয় পেলাই দিছিলি মই পেলাই দিছো মই খালি অঁতৰাই দিছো তই নিজেহে পৰিছ কথা ক'বলৈ আহিছ তই কাক কথা ক'বলৈ কাক কথা কি হৈছে আৰু তই কিয় তই জোখমাখে লৈ থাকিবি নে মোৰ বস্তুটো মিলাবি মিলাই আছো আৰে ই দেখোন মোৰ কথাটো গুৰুত্বই নিদিয়ে কৈছা আমি এতিয়া যামগে বোলো বোলে ইয়াত থাকি কি লাভ হৈছে আপোনাৰ কথা গুৰুত্বই নিদিছে আপোনাৰ ঘৰলৈ যাম কল আপেল খাই আহিম আৰু এই ৰাতিপুৱাই যে কল আপেলটো মূৰত সোমোৱাই লৈছ দিনটো সেইটোকে লৈ ঘূৰি আছ আৰু হয় চাহ সেইবিলাক দুৰ্বল মানুহে খায় জুৰি মানুহে নেখায় নহয় মই বহুত দুৰ্বল হৈ গলো চাহ তোৰ জোৰ নাই তা মোৰ হাতত এক ঘোচা মাৰ মই চাওঁ জোৰ আছে নে নাই জোৰটো চেক কৰিব মাৰ ইছাম আপোনাৰ যে লগাইছে মই কৈছে ঈশ্বৰেহে মিলাইছে কি কোৱা একদম কেছ কোৱা এই মোক হাতকে কণী দুটা দিয়কচোন কি লাগে হাতকে কণী দুটা দিয়কচোন কি ফটোনি কথা কৈছ কি ফটোৱা কথা কৈছে কণী দুটা দিয়ক মই যাওঁ ঐ ফটো আৰু ল'ৰাটো কণী দুটা খুজিছে তই ফটোৱা বুলি কৈছে কি আছো ইছাম এইটো হোম গাৰ্ডটো এইটো কি হৈছে মই কৈছো তোক যে মই লগ পাইছো মই দোকানলৈ নগলে হৈছে কিয় তোৰ কণী আছে কি আছে যদি কণী দুটা দিয়কচোন পাগল আছে নেকি ৰাস্তা মাজতে কি খুজি আছাই 100 দিম এতিয়া নে
চাবা অ হাতকে কণী দুটা উলিয়াই দিয়ক হেই, কি কথা ক'বলৈ আছে কিহৰ কণী লাগে এই মুৰ্গী বাহিৰে পৃথিৱীত কা কণী আছে অ মুৰ্গী কণী আচ্ছা আপুনি কি কণী বুলি ভাবি মই যি কণী বুলিয়ে নাভাবো কিন্তু পইচা পইচা কেকেচা নামত লিখি থব দিছে আচ্ছা দি আছো ৰ'বা শুনকচোন হা এনে আপুনি কি কণী বুলি ভাবি ধেৎ তেৰি মোৱাটো। উফ গড কি হ'ল ক পইচা আপোনাৰ মাথাটো আগৰ নিচিনাই গৰম উঠি আছেনে ভক 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 উতলি আছে মই মানে ভাত খাবই যাওঁ আগতে বোলে আমলেট এটা বনাই লৈ যাওঁ যা যা লৈ যা উফ কি কৰিলে মোৰ মূৰত আপোনাৰ মত আমলেট বনালো চাহ কি আছো কণী ভিতৰতচোন একো নোলালে চাহ মানুহে নহয় মুৰ্গীও জন্ম নিয়ন্ত্ৰণত গুৰুত্ব দিছে কি জন্ম নিমন্ত্ৰণ চাহ মানে ল'ৰা ছোৱালী জন্ম দিয়াৰ পৰা বিৰত আছে মোক মুক্তি দিয়া জ্ঞান দিয়া প্ৰভু জ্ঞান দিয়া সুমতি দিয়া প্ৰভু এইবোৰ কি আস্তে আস্তে যে কিবা বিচাৰি ফুৰিছে মানে ভোক লাগিছে মই বস্তু বিচৰা নাই ভগৱানৰ ওচৰতহে কিবা বিচাৰিছো ভগৱানে আস্তে ভগৱানে ক'ত শুনিছে ভগৱানে ঘৰত গৈ মাতক মানে মন্দিৰত গৈ মাতক তেতিয়াহে শুনিছে হ'ব মই জানো মোক শিকাব নালাগে সেইকাৰণে আস্তে আস্তে ভগৱানক বিচাৰি ফুৰিছে যা লাষ্ট পাইছে কওঁতে লাষ্ট পাইছে তই মুকুতা এটা কুকুৰৰ আগত পেলাই বেয়া কৰিছ নহয় আপোনাৰ কাৰণে আজি চব চেপাত হৈ গৈছে মই কি কৰিলো আপুনি মোক বিয়া পাতিবলৈ দিছে আৰু ছোৱালী বাচ্চা এটাৰ কাৰণে বিচাৰি ফুৰিছে তোক মণিয়ে বিয়া পাতি দিব কিয় নিদিছে দিব দিছে ঠিক আছে বাৰু মণিয়ে দিব ময়ো দিম কিন্তু তই ছোৱালীজনীক ৰাখিবি ক'ত খোৱাবি কি পিন্ধাবি কি মোৰ দোকানত ৰাখিছো মোৰ দোকানৰ বস্তু খুৱাইছো আৰু মোৰ কাপোৰ তাইকো পিন্ধাইছো নতুন কইনাজনীক সেয়া কাপোৰ পিন্ধাই ৰাতিপুৱা তই মোক সেৱা কৰাবলৈ আনিব পাৰিবি তই মণিবক খোজ কইনাৰ কাৰণে কাপোৰ এযোৰ যদি দিয়ে মই গম পাম মণিবয়ে তোক বিয়া পাতি দিব আৰু নহলে চেলেউমণি বদতি সঁচা সঁচা এতিয়া কাপোৰ আনি আছে অ যা সুমতি দিয়া প্ৰভু সুমতি দিয়া ভগৱানে ঘৰ বিচাৰি পাইছে তই আকৌ ওলালিহি এতিয়া আপুনি ভগৱানে ঘৰ পাইছে এতিয়া আপুনি যি বিচাৰিছে তাকে পাইছে তই এতিয়া যা মোৰ কিবা এটা বিচাৰিব লগা আছে দুইটাই একেলগে বিচাৰো সুমতি দিয়া প্ৰভু ঐ কিয় আহিছ কিবা বেলেগ বস্তু এটা বিচাৰিছো মানে বেলেগ বিচাৰক সুমতি দিয়া প্ৰভু আৰে আকৌ কিয় আহিছ মানুহে ভগৱানক বস্তু বিচাৰিছে পইচা বিচাৰিছে আপুনি আকৌ মুটি দিবলৈ দিছে এই চব কি চাব ভগৱান এজনে বস্তুও বিচাৰিব নাজানিছে আপুনি বেয়া নাপাব বস্তু ইমান ৰ'দ দিছে আজি কাপোৰ এযোৰ দিয়কচোন এই মোৰ কাপোৰ হ'বলে তোলে হ'ব মই নিপিন্ধিছো মোৰ মানুহজনীয়ে পিন্ধিছে এই আগতে কইনাজনীকে আনি লচোন আগতে আপোনাৰ কাপোৰ এযোৰ দিয়কচোন কাপোৰযোৰ জোখৰ এজনী আনিম এই এইটো নাই নিদো বুলি কৈছো নহয় জোখটো ল'ব লাগে দিয়কচোন নিদো বুলি কৈছো নহয় আচ্ছা কেকেচা ঠিকেই কৈছে কি কৈছে আপুনি যে মণি অ তই মোৰ নাম কাহিলে যে আৰু আছে কি আপুনি যে মণি আপুনি হৈছে চেলেউমণি কি চেলেউমণি আপুনি হৈছে চেলেউমণি গদতি এই গদতি নহয় মূৰ্খ বদতি জানে তেতিয়াহ'লে গোটেই নামটো জানে আপুনি সঁচাই চেলেউমণি গদতি আজিৰ পৰা পাৰ্টি কেঞ্চেল মই কেকেচাৰ লগত এ যা পাৰ্টি কেঞ্চেল কৰ যি কৰ কৰি থাক দিব যা তোক কেকে চাৰে এইটো